জয়গুৰু শংকৰ আজি জানুৱাৰী 1 তাৰিখ আমাৰ জামপানী হৰিনাৰায়ণ প্ৰাথমিকৰ পৰা কিছু বাপ লোক চিমেনচাপৰি চেৰেং পথাৰলৈ বুলি কেনে ওলাইছোঁ য'ত এইবাৰ শংকৰদেৱ সংঘৰ 92তম বাৰ্ষিক অধিৱেশনখন অনুষ্ঠিত হ'ব গৈ আছে আৰু তালৈ গৈ আপোনালোকক সকলোকে চেৰেং পথাৰৰ পৰিৱেশবোৰ দেখুৱাই যাম কিমানখিনি কাম আগবাঢ়িছে আৰু এইপিনি চাব পাৰিছে আপোনালোকে আমাৰ হৰিনাৰায়ণ প্ৰাথমিকৰ পৰা বাপ সমষ্টিৰ বাইক লৈ কেনে চিমেনচাপৰি চেৰেং পথাৰলৈ যাবলৈ ওলাইছে আগলৈ আগবাঢ়িলে এতিয়া আমি যাওঁ গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব গোটেইখিনি আপোনালোকক দেখুৱাই গৈ থাকিম বৰ্তমান আমি গন্তব্য স্থানত আহি পালোঁ আৰু মোৰ পিছফালে চাব পাৰে সকলো বাপ সমস্ত কামত লাগি আছে সেইবোৰ বনাই আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জন্ম দিলে শ্ৰীমন্ত এতিয়া বেছি কথা নাপাতো কামত ধৰো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব কামৰ ব্যস্ততাৰ বাবে ভিডিঅ' বনোৱা হোৱাই নাছিলে আৰু আজি এইটো আমি বনালোঁ এইটো শিবিৰত কোনে থাকিব পায় নাজানো অহাকালি আৰু আহিম আৰু এইপিনি নতুনকৈ বনাই আছে বৰ্তমান টোটেল এতিয়া 25 মান বনালে চাগে বৰ্তমান 25 মান আছে চাগে শিবিৰটা আৰু বহুত আধা বাকী আছে বনাবলৈ আৰু অধিৱেশনখন যাতে সুকলমে পাৰ হয় আৰু দেশত যিহেতু নতুনকৈ কৰোনা মহামাৰী এটা দুটা কেছ ওলাই আছে আৰু তাৰ বাবে নেদেখাজনৰ ওচৰত সেৱা জনাইছোঁ যে আহিবলগীয়া অধিৱেশনখনত যাতে কোনো বাধা আনিব নোৱাৰে তাৰ বাবে আপোনালোকেও প্ৰাৰ্থনা কৰিব যাতে আমাৰ এই অধিৱেশনখন সুকলমে পাৰ হৈ যায় আৰু এইবোৰ শিবিৰবোৰ ধানৰ নৰাৰে চিলোৱা গৈছে বেৰবোৰ মাধুৰী বনেৰে বনোৱা গৈছে কৰোনাৰ পৰা যাতে আমাৰ অধিৱেশনখনত কোনো বেয়া প্ৰভাৱ নপৰে আৰু ভালে যাতে অধিৱেশনখন পাৰ হয় তাকে কামনা কৰিছোঁ আৰু এয়া হ'ল আজি চিমেনচাপৰি চেৰেং পথাৰ মোৰ পাছফালে আপোনালোকে ধৰিব পৰা নাই চাগে মোৰ পাছফালে সোঁফালে সেইটো ভোজনালয় হ'ব আৰু এইবোৰ শিবিৰ হ'ব আৰু দূৰ দূৰণিৰ পৰা অহা ভকতসকলে ইয়াতে নিশাটো কটাব আৰু আগলৈ মোৰ উন্মোচনটো হ'ব তো আজিৰ কাৰণে সামৰিছোঁ এতিয়া বৰ্তমান ঘৰলৈ যাওঁ আৰু অহাকালি আৰু আহিম আৰু কাম কৰিম আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ
আৰু এয়া জামলাত এতিয়া অলপ কম হৈ আছিল আৰু এটা ইতিমধ্যে আহি পাইছে এইটো কাটি আছো তাৰপিছত আৰু হিফালে কুকাৰ এই ডাঙৰ হান্দি এটা বহাই দিছো কুকাৰ বুলি কওঁ গেছৰ ওপৰত বহি আছে যাতে এইটো কুকাৰেই আৰু এইটো বহি আছে গেছৰ ওপৰত ভাতটো লাগি দিব বৰ্তমান হোৱা নাই এয়া ধনমণি আৰু ইফালে কোনোবা মাছ বাছি আছে আমাৰ সন্ধিয়াৰ খানা ৰাতিৰ খানা আজি আমি বহুত দূৰৰ পৰা আজি চেৰেন পথাৰ অধিৱেশনৰ বাবে শিবিৰ বনাত নিৰ্মাণ কৰিবৰ কাৰণে ওলাই আহিছিলোঁ আৰু আজি ঘৰলৈ উভতি নগ'লোঁ যিহেতু ৰাতি হৈ গ'ল আৰু অহাকালি আকৌ আমি চেৰেন পথাৰত গৈ আকৌ শিবিৰ বনাম আৰু বৰ্তমান এতিয়া সন্ধিয়াৰ বাবে আমাৰ এইবোৰ খানা প্ৰস্তুত কৰি আছে আমাৰ এইটো জয়ন্ত বৰ্তমান মাছ বাছি আছে এইপিনি ভাত বহাই দিছে আৰু এইপিনি পিঁয়াজ কাটি আছে চাওক সকলো এনেকৈ ইমান ধুনীয়াকৈ একদম এইপিনিৰ পৰা এইপিনি চাওক এইবোৰ মাছ আন্ধাৰ হৈছে দেখি পোৱা নাই এতিয়া দেখি পাইছে চাগে এইবোৰ মাছ আৰু বৰ্তমান এইপিনে আমাৰ চব্জি কটা হৈ গৈছে